এসময়ত ভগৱান বিষ্ণুৱে ব্ৰহ্মাদেৱক সকলো জ্ঞান থকা এখন পুথি লিখিব কৈছিল, যিখন আমি সকলোৱে বেদ বুলি মানি আহিছোঁ। এই বেদখন এবাৰ মধু আৰু কৈতৱ নামৰ দুজন অসুৰে চুৰ কৰি সাগৰৰ গভীৰ অৰ্থাৎ যাক আমি পাতাল বুলি কওঁ তাত লুকাই থৈ দিছিল। তেতিয়া ব্ৰহ্মাৰ লগতে আন ঋষিসকলো অসহায় হৈ বিষ্ণুৰ ওচৰত গৈছিল। তেতিয়া ভগৱান বিষ্ণুৱে এই হয়গ্ৰীৱ অৱতাৰ লৈছিল। তেতিয়া পানীৰ গভীৰৰ ভিতৰত গৈ ভগৱান হয়গ্ৰীৱে মধু আৰু কৈতৱ নামৰ অসুৰ দুজনক বধ কৰি এই বেদখনক ঘূৰাই আনিছিল। এসময়ত এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো বহুত দুষ্কৃতিকাৰীয়ে ভাঙিবলৈ চেষ্টা কৰিছিল। তেতিয়া 1583 খ্ৰীষ্টাব্দত ৰজা ৰঘুনাৰায়ণে এই মন্দিৰটোৰ ওপৰত গুৰুত্ব দি হয়গ্ৰীৱ মাধৱ মন্দিৰটো সংৰক্ষণ কৰিছিল, যিখন এতিয়া হাজোৰ মণিকোট পাহাৰত পৰিচিত হৈ আছে। ধন্যবাদ।